আসসালামু আলাইকুম আপোনালোকক মোৰ চেনেল হুছনে মাইনা ব্লগছলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি বাবাৰ ঈদৰ বজাৰ কৰিবৰ কাৰণে বজাৰলৈ যাম। আহকচোন আমি ক'ত ক'ত যাওঁ। আপোনালোকে মোৰ ব্লগটো আগলৈকে চাই থাকক। আপোনালোকে গম পাব আমি কোন বজাৰ যাওঁ, কি কিনো। আপোনালোক শেষলৈকে আমাৰ ভিডিঅ'টো চাই থাকক, ভাল লাগিব। আমি এতিয়া গণেশগুৰিৰ পিনে গৈ আছোঁ। গুৱাহাটীখন দেখিবলৈ খুবেই ধুনীয়া লাগে, আপোনালোকে চাই থাকক। এয়া চাওক, আমি গণেশগুৰি পালোঁ আৰু এইটো হ'ল গণেশ মন্দিৰ। বহুত ডাঙৰ হয় মন্দিৰটো, আপোনালোকে নিশ্চয় দেখিছেই। এতিয়া আহি পালোঁ আমি য'ত বজাৰ কৰিবলৈ আহিছিলোঁ। আমি আহিছোঁ V2 মাৰ্কেটত আজি। হ'ল V2 মাৰ্কেটত কিড ছেকশ্যন, য'ত আমি বাবাৰ কাপোৰ ল'ম। ইয়াত সৰু ল'ৰা ছোৱালীৰ বাবে বহুতো ধুনীয়া ধুনীয়া কাপোৰ পোৱা যায়। সেইবাবে মই আজি বাবাৰ বজাৰ কৰিবৰ বাবে ইয়াতেই কাপোৰ ল'বলৈ আহিছোঁ। বজাৰখনত বাবাৰ বাবে কি ল'ব পৰা কাপোৰ পাওঁ আমি। বাবুৰ কাপোৰ লৈ ল'লোঁ। এতিয়া আমি আৰু এখন মাৰ্কেটত যাম। চ' পলম নকৰি বলক আমি যাওঁ এতিয়া। আৰু এখন বজাৰত যোৱাৰ আগতে আপোনালোকক আমি গুৱাহাটীৰ নাইট ভিউটো দেখুৱাই ল'ম। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে, ভাল লাগিব। গুৱাহাটীৰ নাইট ভিউটো দেখুৱাম আমি আজি আপোনালোকক। এইখন হ'ল নতুন ফ্লাইঅভাৰখন। ৰাতি বহুত ধুনীয়া লাগে, আপোনালোকে চাই থাকক। গোটেই ফ্লাইঅভাৰখনে আপোনালোকক দেখুৱাম, বহুত ভাল লাগিব। ষ্ট্ৰেইট গ'লে খানাপাৰা পাম। বেলতলালৈ যাম, চ' ৰাইট চাইডত টাৰ্ণিং ল'ম। ছাইডবিলাকত বহুতো ধুনীয়া ধুনীয়া আৰ্ট কৰিছে। সেইবোৰ সকলোবোৰ অসমীয়া সংস্কৃতিৰ বিষয়ে আৰ্ট কৰি থৈ দিছে, বহুতো ভাল লাগে। আমি যদি দিনত হ'লে হয় কিজানি অকণমান দেখুৱাব পাৰিলোঁ হয়, কিন্তু ৰাতি যিহেতু আমি বাইকেৰে গৈ আছোঁ, ইমানখিনি আপোনালোকক দেখুৱাব নোৱাৰিম। আপোনালোকে আগলৈকে চাই থাকক, যিমানখিনি দেখুৱাব পাৰোঁ আমি দেখুৱাই আছোঁ। সৌটো চাওক আপোনালোকে, সেইটো হ'ল ডাঙৰ ঘড়ী এটা। য'ত যাব ওলাইছিলোঁ তাতে গৈ পামেই আৰু। বিজি ৰাস্তাটোত বহুত ভিৰ পালোঁ আজি। ফাইনেলি আমি আহি পালোঁ।
এতিয়া বেলতলাত থকা বিশালখনত আহি পালোঁ। এতিয়া ইয়াতেও বাবুৰ কাপোৰেই চাম আৰু আপোনালোকক দেখুৱাম বজাৰখন অকণমান। চাই থাকক আপোনালোকে আমাৰ ভিডিঅ'টো, ভাল লাগিব আমি কিমানখিনি দেখুৱাব পাৰোঁ, আপোনালোকে আগলৈকে চাই থাকক। বিশালত ভিৰ কম হয়, চ' শ্বপিং কৰি ভাল লাগে। আমি কিডছ ছেকশ্যনটোহে দেখুৱাম দেই, কাৰণ আমি যিহেতু বাবাৰ বজাৰ কৰিবলৈ আহিছোঁ, অকল কিডছ ছেকশ্যনটো আপোনালোকক দেখুৱাই দিম। আমাৰ আহোঁতেই বহুত পলম হৈছিল বজাৰত আহোঁতেই, এতিয়া বহুত ৰাতি হৈ গ'ল, 9:30 বাজি গ'ল। এতিয়া আমি ঘৰলৈ যাম, আমাৰ কাপোৰ লোৱা হৈ গ'ল বাবাৰ। আমি বজাৰ কৰি ঘৰত আহি পালোঁ। আমি আজি অলপ বজাৰ কৰিছোঁ, কাৰণ সময় নাছিল, আমি অলপ দেৰিকৈ ওলালোঁ ঘৰৰ পৰা, ৰাতি হৈ গ'ল, সেইকাৰণে আপোনালোকক ৰাতিৰ ভিউটো দেখুৱালোঁ। আপোনালোকে কেনে পালে, আশা কৰোঁ আপোনালোকে আমাৰ আগলৈকেও ভিডিঅ'বোৰ চাই থাকিব। আপোনালোকক এনেদৰে আমি বহুতো বস্তু দেখুৱাই থাকিম, আৰু ঈদৰ মোৰ সম্পূৰ্ণ শ্বপিং হোৱাৰ পিছতহে আপোনালোকক দেখুৱাম, এতিয়া একো নেদেখুৱাওঁ দেই। এনেদৰে মোৰ ভ্লগবোৰ আপোনালোকে চাই থাকিব, লগতে মোৰ ভিডিঅ'বোৰত আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, বাই বাই।